Hello, Kristo. Good morning. Welcome to my channel. আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলো। আমাৰ গাড়ী আহি গ'ল, আমি এতিয়া যাম আৰু এটা। Con cái xe này যাম এতিয়া আমি মংগলদৈলৈ কিছুমান কাম আছে বিশেষ তাৰ কাৰণে এতিয়া আহি আমি পাইছোঁ ডিপিলা বলক ডিপিলা চকটো অলপ দেখাই উপস্থিত হৈছোঁ পাথেৰীঘাট ঐতিহ্যমণ্ডিত পাথেৰীঘাট বিভিন্ন ইতিহাস গৰকা পাথেৰীঘাট চক পাম আৰু বেছিবোৰ নাই এই পাথেৰীঘাট চক পাই গৈছোঁ কিমান পানী হৈছে বৰষুণ দিছে এইকেইদিন নন ষ্টপ বৰষুণ দি আছে সেইবাবে ভিডিঅ' বনোৱা বহুত অসুবিধা হৈছে কিন্তু আজি অলপমান বতৰ ভাল কৰাৰ কাৰণে ভিডিঅ' বনাবলৈ আহিছোঁ এইখন পাথেৰীঘাট এখন দলং পালোঁ পাথেৰীঘাট স্কুল শহীদ ভৱন ইয়াত বিভিন্ন স্মৃতি জড়িত হৈছে ইয়াৰ পৰা এটা ভিডিঅ' বনাম অতি সোনকালে ইয়াত এটা মীন মহল কেন্দ্ৰ বনাই আছে যাওক বনাই আছোঁ ইয়াৰ ওপৰত ভিডিঅ' এটা বনাম আৰু আমি ৰাস্তাটো অলপমান মানে বেলেগ পিনে আহিলোঁ ভেবাঘাটত যোৱা নাই অলপমান ভেবাঘাটৰ পৰা ভিতৰতে সোমাই আহিছোঁ মানে মেইন টাউন পামগৈ আৰু ভেবাঘাটে গ'লে বহুত জাম হ'ব পাৰে সেইকাৰণে আমি ভেবাঘাট যোৱা নাই অলপমান ৰাস্তাটোৰ ভিতৰৰ গলি দি টাউন পাম আৰু পিছপিনে অলপ গ'লে টাউন পাম পাৰ্কিঙত নাৰাখিলোঁ পাৰ্কিঙৰ চাইডত ৰাখিলোঁ পাৰ্কিঙত বহুত ভেজাল সেইকাৰণে অলপ ৰাস্তা মংগললৈ আহি পাইছোঁ পোহৰ নাই বাৰু বলক ৰাস্তাৰে যাই আছোঁ টাউন পাম আৰু
কিনিবলৈ অহা নাই বাৰু, কিন্তু যাম বৰ্তমান মোবাইল মাৰ্কেটলৈ। একদিন আহিম বাৰু ভিডিঅ' বনাবলৈ। কৈ লওক অলপ মঙহতে এখন শ্ৰী গণেশ হোটেল, এইটো হৈছে হোটেল লাইন। এইটো অসমৰ মানে বিখ্যাত হোটেলৰ ভিতৰত এইকেইখন কেইখনমান হোটেল ভাতৰ হোটেল হয়। বিভিন্ন ধৰণৰ সুস্বাস্থ্য ব্যঞ্জন ইয়াত নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ইয়াৰ পিছত ভিডিঅ'টো বনাই আছোঁ বাৰু। আমি এতিয়া বৰ্তমান যাম মোবাইল শ্ব'ৰুম যাম, বিশেষ কিছুমান কাম আছে আনিবৰ বাবে। কৈ লওক আমি কাপোৰ কিনিবলৈ অহা নাই বাৰু, কিন্তু মোবাইল যাম বৰ্তমান মোবাইল মাৰ্কেটলৈ। এইখন এখন মঙলদৈ বিখ্যাত কাপোৰৰ দোকান ঢাকেশ্বৰী বস্ত্ৰালয়। পিছত আমি যাম এদিন ঢাকেশ্বৰী বস্ত্ৰালয়। টাইপত কিনিবলৈ আহিছিলোঁ, কিন্তু টাইপত নাই বোলে। কৈ লওক এতিয়া আৰু আকৌ যাওঁ তালৈ। কৈ লওক টাইপত কিনিবলৈ আহিছোঁ। নহয় কি আমি খাব গৈছোঁ খাব আমি করব ফাইনেলি ভিডিঅ'টো বৰ্তমান শেষ হ'ল। এতিয়া আমি আহি ঘৰ পাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক এণ্ড ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টোত বিশেষ একো নাই, মানে মংগলদৈখন অকণমান দেখুৱাইছোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাই বাই। আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।